আপোনাৰ সন্তানক যদি অটিজম বা ADHD ডায়াগন'জ কৰা হৈছে তেতিয়াহ'লে আপুনি কি কৰিব? আপুনি ডেফিনেটলি এখন ভাল থেৰাপি চেণ্টাৰ বিচাৰিব, তাত থেৰাপি দিবলৈ লৈ যাব। কিন্তু মই এইখিনিত এটা কথা কওঁ, আপুনি যদি থেৰাপি চেণ্টাৰত থেৰাপি দিবলৈ লৈ গৈ আছে, যদি আপোনাক ভিতৰত এলাউ নকৰে, সেইখন থেৰাপি চেণ্টাৰৰ পৰা থেৰাপি নল'ব। কিয়নো থেৰাপি চেণ্টাৰত আপোনাৰ বাচ্চা কিমান সময় থাকিব, লগত আৰু ল'ৰা-ছোৱালী থাকিব। গতিকে আপোনাক এলাউ কৰিলেহে আপুনি দিব। তেতিয়াহে আপুনি কিছু কথা শিকি আহি পেলাই আপুনি ঘৰত আপোনাৰ বাচ্চাক থেৰাপি দিব পাৰিব। মনত ৰাখিব, বেষ্ট থেৰাপি চেণ্টাৰটো হৈছে আপোনাৰ ঘৰখন। আৰু বেষ্ট থেৰাপিষ্ট হৈছে মাক। মাকক কিন্তু ঘৰৰ সকলো মেম্বাৰে ফুল ছাপোৰ্ট কৰিব লাগিব। কিয়নো মাকৰ কাৰণে সেইটো এটা বহুত ডিফিকাল্ট টাস্ক। ঘৰৰ সকলো কাম চম্ভালি পেলাই ছ'চাইটি আৰু ৰিলেটিভছৰ মাজৰ পৰা বহুত ছাজেশ্যন আহিব, বহুত কথা আহিব, সেইবিলাক হেণ্ডেল কৰি পেলাই বাচ্চাজনক থেৰাপি দিয়াটো এটা বহুত ডিফিকাল্ট টাস্ক হৈ যাব। সেইখিনি সময়ত যদি ফেমিলি মেম্বাৰে ছাপোৰ্ট নকৰে, তেতিয়াহ'লে বাচ্চাটোক এই তেওঁৰ যিটো অটিজম বা ADHD চাইন আছে, সেইটোৰ পৰা অভাৰকাম কৰিবলৈ বহুত ডিফিকাল্ট হৈ যাব।